ओ दोस्ती हॉट ये की खबर है। स्वागत है आप सबको मेरे यूट्यूब चैनल पर और एक बार से करते हैं मेरा अपना বাদ দি মোৰ আপোনাৰ ষ্টাইলটা বাদ দি মুঠতে আজি দুৰ্গা পূজা চাব যাম। সেইকাৰণে দাড়ি চাৰি কাটি চিলচিলা হৈছোঁ। বিলেট কিনবা পইচা নাছিলে তেওঁ ধাৰে আনি পেলাই বিলেট লৈছোঁ, আনি পেলাই দাড়ি চাৰি কাটিছোঁ, চিলচিলা হৈছোঁ কাৰণ পূজা চাব যাম বুলি আশা কৰিছোঁ। আজি মানে লগ বন্ধু গাঁৱৰ মানুহগিলা গোটাই যাই পেলাই ষ্টেটাছে দি আছে পূজা চালোঁ। মোৰো পূজা চাব মন গেল মানে সেইকাৰণে আৰু আজি যামেই যিকোনো হওক, পানী পৰক, ৰ'দ দিয়ক, বৰষুণ পৰক, ধুমুহা হওক, বতাহ হওক, যি নহওক কিয় মুঠতে আজি পূজা চাব যামেই। আৰু আগতে দানা পানী অল্প মই মানে খাই ল'ব লাগিব, সেইকাৰণে মানে অল্প খাই আহোঁ দে দোকানত যাই পেলাই। তাৰপিছত মানে অলপ গধূলি বস্তুতহে যাম দুৰ্গা পূজা চাবা। গধূলি লগ পাই আছোঁ তহঁতক দে। বৰ্তমান সময় মানে অলপ কাম চাম কৰোঁ, মাত্ৰ গালি নাখোৱাকৈ দে লগ পাই আছোঁ। ওলালোতো যাবা কিন্তু বৰ্তমানলৈকে গাড়ী ৰখি পাৱাই নাই। কি হয় পাং না নাপাং, মানে আহাগিলা আহে ভৰ্তি হৈ যায়। এনেকৈ একেলাই ৰখি থাকিব লাগে পছে। আৰু লগগিলা মানে পূজা থলী যাই পাইছেই, ইথান কি গাড়ী পাং না নাপাং পান নাই ঠিক দে। দস্তিহাত অলপ টাইম ৰখোঁ, তাৰপিছত চাং পালি যাম, নাপালি আৰু ঘৰতে গুচি যাম। লগ পাই আছোঁ অলপ পিছত। দস্তিহাত ৰখি কটিৰ বি উঠি গ'ল বহাতে তেওঁ গাড়ী নাহিল। সেইকাৰণে ইয়াৰ মানে ভাড়া কৰিয়ে গাড়ী নিব লগাত পৰা বাধ্য হ'লোঁ। গতিকে আহি গৈছে আমাৰ গায়ত্ৰী মামা মানে দাং কাটি। গতিকে আহি আছে বৰ্তমান গাড়ী, আমি ইয়াতে ৰখি আছোঁ। এইবাৰ আহিব যাম, পূজা চাম, তাৰপিছত আৰু পূজাত কি হয় তন্তকো দেখাম নেকি দে। আহি পালোঁ ৰে দস্তিহাত মানে বমটোৰ মুঠে লাগছে, সেইকাৰণে মুঠটো আহিলোঁ গোটেই দে। আগতে মুঠি লওঁ, তাৰপিছত দেখা পাম তন্তক। মুটি চুটি ফেলে আহিলোঁ আৰু মানে গাড়ী পাৰ্কিং কৰা জেগা মানে প্ৰথম গাড়ীখিনি পাৰ্কিং কৰি ল'লোচোন। ৰিক্সাটো চাইছিগীয়া নহয়, এইবাৰ যাই আছোঁ মানে ইয়াত পূজা থলীত পূজা আপি চাবা আপা চাবা। আহি পালোঁ মানে পূজা থলী, মানে কি ক'ম আৰু চব ফালে আপা আপি হাতত ধৰি আছে। উপায় নাই আৰু গাইজ, আমাৰ অৱস্থা এই চিংগেল সংখ্যা। মজা আপি ৰিক্সা না আপি পিছে তোৰ আছে নাই যাব? মোৰ নাই ভাই। পূজাত যাব লাগিছিল নহয়, যাওঁ না যাওঁ মন্দিৰত যাব পৰা যায়। আপি বৰ লগা গাইছ আপি চাপি হ'ব, প্ৰথমতে পূজা চূজা কৰি ল'ম, মানে সেৱা এটা কৰি ল'ম, তাৰপিছত আৰু এইগিলা বৰ্ষৰ পিছত ল'ম। আৰু আগতে যাওঁ প্ৰথম সেৱা কৰি আহোঁ। আৰু এনেকে দুৰ্গা মাৰ চৰণত ধৰি আমি প্ৰণাম কৰি এটা দুটা কৰি আহিলোঁ আমি। বাবা এতিয়া সেৱা কৰিলি কি বল ল'লি? মানে বৰটো ল'লোঁ যে মই এটা ভাল আপি পাওঁ, ভাল পত্নী পাওঁ। থৈ তেনেকৈ বল নেকি? মই কি বল লৈছোঁ শুনি নেকি? মানে দস্তিহাত এক্সট্ৰাকৈ শুনি আছোঁ ৰ। আগতে অলপ মানে চাউণ্ড নোহোৱা জেগাত যাম, তাৰপিছত শুনি আছোঁ। মানে মই বৰ্তাই এনেকা লৈছোঁ দুৰ্গা মাৰ আগত যায়, মানে মোৰতো এক্স আছে তন্তে নাজানে। আজি ক'লোঁ মোৰ এক্স আছে, সেই এক্সৰ কাৰণে মই বল লৈছোঁ। মানে বৰ্তাই এনেকা হান, বতৰৰ অৱস্থা বেয়া, একেবাৰে পানী মানে খাল বিল ভৰি আছে পানী দি। গতিকে মোৰ এক্সে দুনিয়াৰ মেকআপ লওক, বৰ্তমানৰ বি এফৰ লগত হাতত ধৰি ঘূৰক, আৰু যাতে এক খাল হৈ বাগৰি পৰক, আধা মৰা হওক, সেয়ে মই বল লৈছোঁ। আৰু তই কিবা লৈছা? আহিছিলোঁ বৰ ল'বা ই আৰু সেয়ে মানে দে আৰু কিবা ক'ম মই। আৰু মোৰ দস্তিকেইটাক মই এটা কথা সুধিব চাই আছোঁ, তহঁতে বুজি পোৱা নাপাওঁ সিটা কবি। কিন্তি চা একদম আছে মা কিন্তি চা হিন্তা তোৰ কিন্তি কি চিন্তা নাই ইও বুজি নাপায়। তিনটু চা মিনটু তিনটা চা তিনটুই হিন্তা চা অ বুজি নাপাং ভাই আমি এইগিলা ভাষা খাইও বুজি নাপায় কি কম। আৰু তিনটু ইনচা মানে কিন্তি তা বিন্দি খান এইখান গেলা দিছে ডাঙৰ কিন্তৰ পিন্তৰে লিন্তলি দিনটো হিন্দি খান হাবুৰৰ কিবা কৈছে মিনটুই কিন্তিবা হিন্দাছো তিনটুই কিন্তিবা বিন্দাইছা মানে নাই দস্তিহাত কাইও বুজি নাপায়। তন্তে কাবাই বুজি পোৱা যদি মোক কবি। আনা হবা কি থৌগা আপিয়ে নাচো কি বাক আনা হবা ইয়ে বিদা বম ঠক লাগি যাই বা সিঙ্গেল হয়ে বিরাট বেয়া লাগে বা আৰু গাইস নাচো কিয় আই লাভ বাগেশ্বৰী। কিন্তু বাগেশ্বৰীৰ কিবা কয় ফুল ফর্ম কি জানো মানে জানবাই পাৰা নাই। তুই কি জানছ? ও ভাই জানা ফুল ফর্ম জানা? নাই কাইও নাজানে মানে আইভা লাগে আইছো আর কি কম। কাফি টাইম ইন্টারটার কারণে কে বাতে গায়ক সায়ক উঠিলে আর নামটা কি আছিল? কি আছিল নামটা কি? ওই গায়কটা আরে প্রোগ্রাম কেনে হবো নাজানো ভাই এইগিলা কি না হয় নাজানো। ৰাতি চাপি আছে ভাল হ'ব লাগে টার্গেট নাচা টাৰ্গেট অলপ আছে, ইমান নাই ভাল দোষ নাই। কি হয় চাম মানে গীত চাম কথা নকলে আহে না নাচা নাই
গাইছ মানে পৰিস্থিতি বেলেগতকৈ অলপ বেলেগ হৈ যায় আছে মানে এইবেগে মানে চব দেখি সেমেকা পৰিৱেশ গতিকে আমি ঘৰত যাই ভাল হ'ব ভিডিঅ' চিডিঅ' এতিয়া সামৰণি মাৰোঁ দে আৰু মানে টোপনিও লাগছে আৰু ঘৰত যাম দে মিলতে আগ্ৰী পেটে তব তক লিয়ে বাই সাবস্ক্ৰাইব কৰ দেনা এই কৰি থবি সাবস্ক্ৰাইব বাই